আজিকালি নতুনকৈ আৰম্ভ কৰিছে যে অফিচত টকাটো ললে দিগদাৰীৰ কাৰণে আজিকালি কিবা গুগল পে কি কম্পিউটাৰতে এটা মোবাইলতে টকাটো লৈ লয় হাৰি এইবিলাক কিয় কৰিব লাগে এটা নতুনকৈ তাৰো এটা আৱিষ্কাৰ কৰি লৈছে কেইদিনমান আগতে ভিজিলেন্সৰ ছাৰজনে কৈছে ছাৰ আজিকালি ধৰিব বৰ দিগদাৰ বোলে কিয় বোলে আজিকালি মোবাইলে টকাটো লৈ লয় এইটোৰ পৰা লাভ কি আছে কিয় কাষৰজনে বুজি পাই লৈ আছে তাক ধৰাই দিব লাগে কাৰণ তাৰ পৰা লাভ আমাৰ অসমৰ হ'ব এটা ৰাস্তা বেছিকৈ হ'ব ঔষধ এটা বেছিকৈ হ'ব কৰ্মচাৰী মইতো জানো 90%টো টকা চুবই নাপায় ক'ত 90% 10%হে গণ্ডগোল কৰে 90% অফিচাৰে দুৰ্নীতি কৰিব নোৱাৰে কাৰণ টেবুল নাপায় সিহঁতি যিকেইজনে টেবুল পায় সিহঁতি এইটো ধৰি ৰাখে আৰু কাক দিব গতিকে বাকি 90%তে 10%ক ফসাই দিব লাগে যে ছাৰ অমুকত লৈ এনেকে লৈ আমি ধৰাই দিলো আমি নাপাওঁ যে ইহঁতিও পাব নালাগে লেঠা শেষ হয় নহয় তেৰা গোটেই অসমৰে উন্নতি হ'ব যি ইনকাম হ'ব তো আপোনালোকৰ গাতে আহি পৰিব সেইকাৰণে মই আপোনালোকক এইটো আহ্বান জনাইছো যে আমি 2-3 বছৰৰ ভিতৰত অসমত এই বেয়া কামবিলাক বন্ধ কৰিব লাগে আৰু মই গ্যাৰান্টি দি কওঁ যে বেয়া কাম মাত্ৰ কেইটামান মানুহে কৰে সকলোৱে কৰিব চান্সো নপৰে আৰু সকলোৰে মনবোৰ বেয়াও নহয় কাৰণ মইতো ইমান দিন পালো আপোনালোকক সকলোৰে লগত এটা ফ্যামিলি ৰিলেশন গতিকে আমি মানুহবোৰ অসমীয়া মানুহবোৰ ইমান বেয়া নহয় আমি বেয়া কাম কৰিবই নোৱাৰো কেইটা মানে কবাৰ পৰা শিকি আহিলে বেয়া কাম কৰা গোটেইখন গণ্ডগোল কেইজন মানে কৰি থাকে বাকি বহুতে নকৰে বহুতে কৰাৰ কাৰণে মনটোৱে নকয় এই বেয়া কাম কৰি থকা প্ৰক্ৰিয়াটো এটা সিস্টেমৰ মাজেৰে স্যাৰ এই ৰুলটো যদি এমেন্ড কৰি দিয়ে এই কামটো বন্ধ হৈ যাব আপোনালোকৰটো অভিজ্ঞতা হৈ গল যে স্যাৰ এই ৰুলটোৰ সুযোগ লৈ গণ্ডগোল কৰে ৰুলবোৰ আপোনালোকে সহায় কৰক কোনবোৰ এমেন্ডমেন্ট কৰিব পাৰি যিবিলাক কৰ্মচাৰী আপোনালোকেওটো কষ্ট পায় যেতিয়া আপোনালোকৰ কলিগ এজনৰ ৰিটায়াৰমেন্টৰ পিছৰ পেনশনৰ কামটো নহয় কোনোবা এজনে পেনশনৰ কামটো কৰি নিদিয়ে আপোনালোকে কব বেয়া পায় খংটো আপোনালোকৰে উঠি থাকে যে এইটো কামটো হ'ব লাগিছিল এনেকুৱা ধৰণৰ মানুহবিলাকক আমি চিনাক্তকৰণ কৰিব লাগে আৰু এই প্ৰক্ৰিয়াটোৰ পৰা অসম ওলাই আহিব লাগে আজি মোক কেতিয়াবা কিছু মানে কয় যে কেইদিনমান আগতে আপোনালোকে মানুহৰো কথা এনেকুৱা যে আমাৰ ধুবুৰী জিলা পৰিষদৰ এজন প্ৰজেক্ট ডাইৰেক্টৰ আছে মোক মই ধুবুৰীত গৈছিলো ধুবুৰী যাওঁতে মোক ৰাইজে এজনে ক'লে ছাৰ এই মানুহজন এনেকুৱা শ্মশানৰ পইচাও খায় মইতো বুজি পোৱা নাই যে কি শ্মশানৰ পইচা খায় মই কাগজখন আৰু মানুহবিলাকে আহি মোক দিয়ে মই বস্তুটো থৈ দিলো কেইদিনমান পিছত যেতিয়া সেই অফিচাৰজনে টকা সৈতে ধৰাত পৰিলে তেতিয়া মই গম পালো যে ম্যাক্সিমাম যি আমাৰ জিলা পৰিষদৰ টকা স্কিম আছিলে ম্যাক্সিমাম শ্মশান বনোৱাৰ স্কিম আছিলে আৰু টকাটো সেই শ্মশানৰ কমিশনটোৱে বেছিকৈ খাইছিলে তাৰ মানে আপোনালোকে চিন্তা কৰক সাধাৰণ মানুহে কিমান কথা চাই থাকে আজি বা 6 মাহ আগতে মোক মেমৰেন্ডাম দিছে যে স্যাৰ এই অফিচাৰজন বেয়া কিন্তু শ্মশানৰো টকা খায় তেতিয়া মইতো বুজি পোৱা নাই এইটো কি শ্মশানৰ টকা খায় মই মোৰ মাথাত সোমোৱা নাই যেতিয়া সেই অফিচাৰজন ধৰাত পৰিলে তেতিয়া কথাটো ওলালে যে শ্মশান বনাবৰ কাৰণে 40খন নে 50খন ধুবুৰীত শ্মশান বনোৱা এপ্ৰুভেল হৈছিল তাৰ কমিশনটো খায়